দুখৰ ৰাতি অপাৰেশ্যন সিন্দুৰত নিশেষ মাছুদ আজাহাৰৰ পৰিয়াল। ভাৰতীয় বায়ুসেনাৰ কুণ্ডল ঘৰুৱাকী আঘাতত জইচ-ই-মহম্মদৰ ঘাটি চিৰদিনৰ বাবে ধ্বংস। নমস্কাৰ, কলিয়াবৰ নিউজলৈ আপোনালোকক স্বাগতম জনাইছো। এই মুহূৰ্তৰ মুখ্য সংবাদ। বাহাবলপুৰ, পাকিস্তান। এক ভয়ংকৰ আৰু সঠিক নিশাৰ অভিযানত ভাৰতীয় বায়ুসেনাই বুধবাৰে পুৱতি নিশা প্ৰায় ১:৩০ বজাত পাকিস্তানৰ বাহাবলপুৰস্থিত জইচ-ই-মহম্মদৰ প্ৰধান মাছুদ আজাহাৰৰ ঘাটি লক্ষ্য কৰি বিধ্বংসী বোমা আক্ৰমণ চলায়। এই অভিযান অপাৰেশ্যন সিন্দুৰ নামেৰে পৰিচিত হৈ পৰিছে। মাছুদৰ আত্মগোপন স্থানত নিখুঁতভাৱে নিক্ষিপ্ত হোৱা বোমাটোৱে তেওঁৰ পৰিয়ালৰ ওপৰত মৃত্যু নামি আনে। পাকিস্তানী সংবাদ মাধ্যম অনুসৰি এই আক্ৰমণত মাছুদৰ জ্যেষ্ঠ ভগ্নী, জ্যেষ্ঠ কন্যা ছাদিয়া, তেওঁৰ স্বামী আৰু ৪গৰাকী সন্তানসহ ১৪ জন নিহত হয়। যদিও মাছুদ মাত্ৰ ১০ জনৰ মৃত্যুক স্বীকাৰ কৰিছে, সংবাদ সূত্ৰবোৰে কয় এই সংখ্যা অধিক। আক্ৰমণত কেইবাজনো মহিলা আৰু শিশু নিহত হোৱাৰ খবৰ নিশ্চিত হৈছে। মাছুদৰ ভায়েকৰো মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। এই অভূতপূৰ্ব কাণ্ডৰ সময়ত মাছুদ নিজে ঘৰত নাথাকিলেও তেওঁৰ পৰিয়ালৰ প্ৰায় সকলো সদস্য নিহত হয়। ভাৰতীয় সেনাৰ মতে, এই অভিযানত মাছুদৰ ৪টা আত্মগোপন স্থান সম্পূৰ্ণৰূপে ধ্বংস কৰা হৈছে। ১৯৮৩ চনত আল-কায়দাৰ দ্বাৰা প্ৰশিক্ষিত মাছুদ আজাহাৰ বহু বছৰ ধৰি ভাৰতত সন্ত্ৰাস ছটিয়াই আহিছে। পুলৱামাৰ পিছত আত্মগোপনত থকা মাছুদৰ এই বেয়া দিন এনেধৰণৰ অভিযানৰ জৰিয়তে নমাল বুলি বহুতেই অনুমান কৰিছিল। ভাৰত চৰকাৰৰ জোৰদাৰ আৰু সাহসী পদক্ষেপে পুনৰ এটা বাৰ্তা দিছে, সন্ত্ৰাসৰ আঁত ধৰি থাকিব খোজা শক্তিক ভাৰতে কেতিয়াও ক্ষমা নকৰে। দেশজুৰি গৰ্জন, জয় হওক ভাৰতীয় সেনা। এনেধৰণৰ খবৰ পাবলৈ কলিয়াবৰ নিউজ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।